নমস্কাৰ আপোনালোকক এটা অনুৰোধ কৰিছোঁ মোৰ ভিডিঅ'খিনি আপোনালোকে শেষলৈকে চাব তেতিয়াহে মোৰ গোটেই কথাখিনি গম পাব আৰু চেনেলটো সাবস্ক্ৰাইব কৰিব শ্বেয়াৰ কৰি দিব বিচাৰ মানে চিন্তা আমি যোনবিলাক বিচাৰ আমি কৰি থাকোঁ আমাৰ প্ৰত্যেকটো বিচাৰেই আমাৰ জীৱনটো গঢ় দিয়াত এটা গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে গতিকে আমি ভাল বিচাৰ যদি কৰিব পাৰোঁ তেতিয়া আমাৰ জীৱনটো ভাল হ'বলৈ লয় আমি প্ৰত্যেকটো আমাৰ লগত হোৱা প্ৰত্যেকটো ভাল বেয়া পৰিস্থিতি ঘটনা আমি এই ঘটনাটো হোৱাৰ কাৰণত আমি বেলেগক জগৰীয়া কৰোঁ কিন্তু তাৰ বাবে আমি নিজেই জগৰীয়া কাৰণ আমি কৰি থকা বিচাৰৰ ফলতেই যিকোনো পৰিস্থিতি আমাৰ লগত হয় গতিকে ভাল বিচাৰ কৰক ভাল পৰিস্থিতি আপোনাৰ জীৱনত আনক আমি কিবা এটা বস্তু যেতিয়া আমি আমাৰ জীৱনত ঘটে আমি সেই বস্তুটোক লৈ আমি নানা ধৰণৰ চিন্তা কৰিবলৈ লওঁ আৰু এটা চিন্তা কৰাৰ ফলতেই আমাৰ তেনেকুৱা আৰু বহুত চিন্তা সেই বস্তুটোৰ লগত সংগতি থকা আমাৰ মস্তিষ্কত সম্পূৰ্ণৰূপে ভৰি পৰে আমি কি কৰোঁ আপুনি মই বৰ্তমানটোক লৈ জীয়াই থাকিব নোৱাৰোঁ আমি কি কৰোঁ অতীতটো আৰু ভৱিষ্যতটোক লৈহে জীয়াই থাকোঁ আমি অতীতত কৰা চিন্তাৰ ফল আমি এসপ্তাহৰ আগত যোনটো চিন্তা কৰিছিলোঁ সেইটো আমি এতিয়া পাই আছোঁ আৰু আমি আজি যোনটো চিন্তা কৰি আছোঁ সেইটো আমি এসপ্তাহৰ পিছত বা এমাহৰ পিছত আমাৰ জীৱনলৈ তেনেকুৱাই হয় তেনেকুৱা বস্তুবিলাকে আমাৰ লগত হ'বলৈ লয় গতিকে আপুনি এতিয়া বৰ্তমানটোত যোনটো চিন্তা কৰিছে সেইটো যদি ঠিক কৰিব পাৰে তেতিয়া আপুনি ভৱিষ্যতটো আপোনাৰ সুন্দৰভাৱে গঢ় দিব পাৰে ধৰি লওক আপুনি কিবা এটা আপোনাৰ জীৱনত ঘটিলে আপুনি সেই বস্তুটোক লৈ আপুনি এটা চিন্তা যেতিয়া নিগেটিভ চিন্তা কৰিবলৈ লয় ঠিক তেনেকুৱাই বহুত নিগেটিভ চিন্তা আমাৰ মগজুত সোমাই পৰে আৰু তেতিয়া আমি কি কৰোঁ আমি সেই পজিটিভ হ'বলৈ আৰম্ভ লওঁ ধৰি লওক আপুনি কিবা এটা ঘটনাক লৈ নিগেটিভ হৈছে নিগেটিভ চিন্তা কৰি থাকে এনি টাইম আমি তাৰ পাছত আমি কি কৰোঁ পজিটিভ হ'বলৈ আৰম্ভ কৰোঁ কিন্তু আমি ধৰক এটা উদাহৰণ দিছোঁ ধৰি লওক এটা আলু বস্তাত যদি দুটা গেলা আলু থাকে তেতিয়া সেই গোটেই আলু বস্তাটোৱেই গেলি যাবলৈ আৰম্ভ কৰে আৰু তাত যদি আপুনি নতুন ভাল আলু ভৰাই তেতিয়াও সেই ভালকেইটাও বেয়াহে হ'বলৈ লয় গতিকে আমাৰো ঠিক চিন্তাবিলাক তেনেকুৱাই আমি কৰি থকা নানা ধৰণৰ নিগেটিভ চিন্তাৰ আমাৰ মনটো ভৰি আছে আমি তাত যদি পজিটিভ চিন্তা ভৰাই দিওঁ আমি সেই পজিটিভ চিন্তাটো সেই নিগেটিভখিনিয়ে নিগেটিভ কৰিবলৈ চায় গতিকে আমি কেতিয়াও ইমান সোনকালে পজিটিভ হ'ব নোৱাৰোঁ তাৰ বাবে আমি কি কৰিব লাগিব প্ৰথমতে আমি সেই গোটেই আলু বস্তাটো আলুখিনি আঁতৰাব লাগিব ঠিক তেনেকৈ আমি আমাৰ মগজুত আমি প্ৰথমতে ভৰি থকা নিগেটিভ চিন্তাখিনি আঁতৰাই ল'ব লাগিব আমি যদি সেইখিনি আঁতৰ নকৰাকৈয়ে যদি পজিটিভ হ'বলৈ চেষ্টা কৰোঁ আমি কেতিয়াও পজিটিভ হ'ব নোৱাৰোঁ আমি কি কৰোঁ আমি যদি কিবা এটা আমাৰ জীৱনত ঘটিছে আমাৰ কিবা এটা বেমাৰ হৈছে আমি প্ৰথমতে কি কৰোঁ ইউটিউবত চাৰ্চ কৰোঁ সেইটোৰ ওপৰত আৰু চাৰ্চ কৰাৰ ফলত আমি তেনেকুৱা সেই ভিডিঅ'টোত যেনেকৈ কয় এইটো হ'লে এনেকুৱা হয় তেনেকুৱা হয় ঠিক তেনেকৈ আমাৰ জীৱনটোত তেনেকুৱা হৈছে নেকি আমাৰ সেই সময়ত আমাৰো তেনেকুৱা হৈছে নেকি তাক লৈ আমি কম্পেয়াৰ কৰোঁ আৰু ফলত যদি হৈছে সেইটোক লৈ আমি নিগেটিভহে হৈ যাওঁ আৰু তাৰপাছত আমি কি কৰোঁ এই ভিডিঅ'টোত থকা নিগেটিভ কমেণ্টখিনি চাওঁ কোনোবাই ভাল পাইছেনে নাই সেই নিগেটিভ কমেণ্টখিনি পঢ়াৰ ফলত আমি আৰু অধিক নিগেটিভ হ'বলৈ যাওঁ গতিকে আমি এইবিলাক কৰিব নালাগিব আমি কি কৰিব লাগিব ফাৰ্ষ্ট আমাৰ মগজুত সোমাই থকা গোটেই নিগেটিভ কথাখিনি আঁতৰাবলৈ চেষ্টা কৰিব লাগিব তাৰ বাবে আপুনি মেডিটেশ্যন কৰিব লাগিব প্ৰথমতে আমাৰ মনটোক আমি খালী কৰি ল'ব লাগিব তাৰ পাছতহে আমি পজিটিভ কথা ভৰাব পাৰিম যদি নিগেটিভ হৈ থাকোঁতে যদি পজিটিভ হ'বলৈ চেষ্টা কৰে আপুনি সেইটো কৰিব নোৱাৰে আৰু সেইটো কৰিব নোৱাৰাৰ ফলতো আপুনি সেইটোকে চিন্তা কৰি আৰু নিগেটিভ হ'বলৈ যায় গতিকে আপুনি প্ৰথমতে সেই নিগেটিভখিনি আঁতৰ কৰি চাফা কৰি ল'ব লাগিব জেগাটো তাৰ বাবে আপুনি কি কৰিব লাগিব মেডিটেশ্যন মানে হৈছে কোনো মন্ত্ৰ মাতিব নালাগে মেডিটেশ্যন মানে আমাৰ কিছুমানে ভাবে যে ক'ৰবাত বহি লৈ মন্ত্ৰ পাঠ কৰি থাকিব লাগে সেইটো মেডিটেশ্যন নহয় একমাহ সময় আপুনি 10 বা 15 মিনিট শান্ত হৈ বহিবলৈ লওক শান্ত হৈ বহক কোনোবা এটা জেগাত সদায় ৰাতিপুৱা 10 বা 15 মিনিট শান্ত হৈ থাকক আপুনি নিজে মেডিটেশ্যন কৰিবলৈ শিকিব নিজে মেডিটেশ্যন কি হয় ভালকৈ আপুনি গম পোৱা হ'ব মাত্ৰ এমাহ আপুনি সদায় ৰাতিপুৱা 10 বা 15 মিনিট সময় শান্ত হৈ বহি থাকক
আৰু কি কৰিব লাগিব আৰু আমি এটা কাম কৰোঁ মাল্টিটাস্কিং মানে হৈছে আমি খোৱাৰ সময়ত কি কৰোঁ মোবাইলটো চাই থাকোঁ পঢ়াৰ সময়ত মোবাইলটো চাই থাকোঁ কিবা এটা বনোৱাৰ সময়ত আমি সেই মোবাইলৰ গুৰুত্ব দিওঁ কাৰোবাৰ লগত কথা পাতি থাকোঁতে মোবাইলটো এইবিলাক মাল্টিটাস্কিং বুলি কয় মানে আমাৰ মনটো য'ত ত'ত উৰি থাকে আমি এইবিলাক প্ৰথমতে বন্ধ কৰিব পাৰিব লাগিব আৰু তাৰপিছত কি কৰিব লাগিব আমি ভাল আমাৰ যোনবিলাক পজিটিভ ভিডিঅ' চোৱা ভাল কথা চোৱা আমি সেইবিলাক কৰিব পাৰিব লাগিব আমি কোনোবা এখন টিভিত চিৰিয়েল চাই শাহু বোৱাৰীৰ চিৰিয়েল চাই সেই শাহু বোৱাৰী হৈ থকা মাজত ঘটনাটো আমাৰ জীৱনত আমি এপ্লাই কৰিলে নহ'ব তাক লৈ আমি সন্দেহ কৰিলে আমি নহ'ব সেইবিলাক চাব খালি সেইবিলাক আপোনাৰ মনৰ ভাৱত নানিব সময়ে নল'ব আপুনি তাত আপুনি কি কৰিব লাগিব প্ৰথমতে আপুনি ভাল ভিডিঅ' চাওক ভাল কথা লওক পজিটিভ পৰিৱেশত থাকিবলৈ লওক মেডিটেশ্যন কৰক এই মাল্টিটাস্কিংটো বন্ধ কৰিব লাগিব এটা সময়ত এটা কাম কৰিবলৈ লওক তেতিয়া কি হয় কামটোৰ গুৰুত্বটো অধিক হয় আৰু আপুনি কৰা কামটো সোনকালে হয় মাল্টিটাস্কিং কৰিলে আমাৰ কাম কৰাৰ শক্তি 60% কমি যায় গতিকে এই মাল্টিটাস্কিং কৰাটো বন্ধ কৰিব লাগিব আমি নিজে এইবিলাক কাম কৰি আপুনি একমাহ এনেকুৱা এইবিলাক কাম কৰক কৰাৰ ফলত আপুনি আপোনাৰ সম্পূৰ্ণ নিগেটিভ চিন্তাখিনি আঁতৰাব পাৰিব আৰু তাৰ পাছত আপুনি নিজে পজিটিভ হ'বলৈ আৰম্ভ কৰিব কথাখিনি বুজি পাইছে নিজৰ জীৱনত এপ্লাই কৰি চাওক ধন্যবাদ